হেল্ল' বন্ধু, ৰোহিত চেনেল অন্যতম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদি মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব নাপাহৰিব। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভণি কৰোঁ। যিহেতু মই আপোনালোকক দেখাব গৈছোঁ নিগনি মৰা ঘৰতে কেনেকৈ দৱাই বনাব ঘৰুৱা সামগ্ৰী আপোনালোকৰ সকলো ঘৰতে থাকে বস্তুসমূহ। যিহেতু মই লৈ লৈছোঁ, দেখিছে আটা 2 চামুচমান লৈ লৈছোঁ আৰু দেখিছে এয়া মইতো জৰ্দা পেকেট লৈ লৈছোঁ। দেখিছে মই ঘিউ টেমাটো আছে ওচৰতে, ঘিউ ইয়াত খুব বেছি 2 বা 1.5 চামুচমান লাগিব। নিগনিয়ে বহুতো আমনি কৰে, লেতেৰা কৰে। আমাৰ ঘৰত যিহেতু আমাৰ নিগনি আছিলে, মই এনেকৈ মেডিচিন দ্বাৰাই মই নিগনিকেইটা যোৱালোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ, আপোনালোকে চাই ভাল পাব। যিহেতু দেখিছে মই জৰ্দা পেকেটটো লৈ লৈছিলোঁ, জৰ্দা পেকেট গোটেইখিনি দি দিম, ভালদৰে মিক্স কৰিব লাগিব। দেখিছে মই গোটেইখিনি দি দিছোঁ, তাৰপৰা ভালদৰে মিক্স কৰিব লাগিব গোটেইখিনি। তাৰপিছত মই দি ভালদৰে মিক্স হৈছে, তাৰ লগত মিলাম মই ঘিউটো দেখিছে ঘিউ টেমা 2 চামুচমান দি দিম। দেখিছে মই ভালদৰে মিক্স কৰি আছোঁ, ঘিউ 2 চামুচ দি লৈছোঁ ইয়াত ভালদৰে। এনেকৈ ধৰণে যেনেকৈ আমি আটা মাৰোঁ বা ময়দা মাৰোঁ, এনেকৈ ভালদৰে ডো এটা বনাই ল'ব। দেখিছে মোৰ ডোটো ৰেডি হৈ গ'ল। ঘিউটো কি কাৰণে গম পাইছে বাৰু? ঘিউৰ গোন্ধটো পালে নিগনিকাল ধুনীয়াকৈ খাব। দেখিছে মই ধুনীয়া ডো এটা হৈ গ'ল। ইমান কোমলো নাই হোৱা, ইমান টানো নাই হোৱা। এনেকৈ কৰিব। আশা কৰিছোঁ মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পাব। দেখিছে ইমান ধুনীয়া, ইমান টানো নাই হোৱা, কোমলো নাই হোৱা। দেখিছে এয়া মই যিহেতু আমাৰ ঘৰত ট্ৰাই চাইছিলোঁ, দেখিছোঁ এনেকৈ নিগনিবিলাক মৰিছে, ভাবিলোঁ আপোনালোকো দেখাওঁ। বাই বাই, এতিয়া ৰাখিছোঁ।